ৰশ্মি মই ৰশ্মিতা আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে ৰাস পূৰ্ণিমা আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ৰাস পূৰ্ণিমাৰ উপলক্ষে আপোনালোকে ভিডিঅ'টো চাই যাব ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু আমাৰ চেনেলৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয় যদি কিবা ভুল হৈ যায় আপোনালোকে কমেণ্টত জনাব আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব তেন্তে আহকচোন আমি বাহিৰত কি কৰিছোঁ আপোনালোকক দেখাই যাম আমি বাহিৰলৈ গৈছোঁ বলক আমাৰ লগত বাহিৰলৈ আপোনালোকে গৈ থাকক আহক চাই থাকক ভিডিঅ'টো আৰু বাহিৰত উদযাপন কৰা হৈছে ৰাস পূৰ্ণিমা আমি ভিতৰত আছিলোঁ এতিয়া আপোনালোকক বাহিৰত দেখাই যাম বেক কেমেৰা হৈ সকলোবোৰ দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব এয়া ইয়াতে দিয়া হৈছিলে আমাৰ চাকি শৰাই এয়া এতিয়া চব্জিখিনি দি দিছে চাব পাৰে এয়া বন্ধাকবি ৰঙালাও ফুলকবি ৰঙালাও গাজৰ আৰু কি আছে ফ্ৰেঞ্চবিন অমিতা সেয়া দি দিছে খিচিৰিৰ কাৰণে এতিয়া চব্জিটো বনাই আছে তাৰপিছত চাউলখিনি দিব আপোনালোকে চাই থাকক কি মজা লাগিব চলি আছে আৰু হ'বগৈ আৰু অলপ সিজিছে লাহে লাহে হ'বগৈ আৰু অলপ টাইম ৱেইট কৰি আছোঁ আমি আৰু আপুনি কিবা ক'ব ৰাসৰ বিষয়ে মানে বৃন্দাবনত যিটো কাতি মাহৰ পূৰ্ণিমা তিথিত এইটো আগতে মানে শ্ৰীকৃষ্ণই গোপীসকলৰ লগত নৃত্য কৰিছিলে আৰু সেই দিন ধৰি আজিলৈকে আমাৰ মানুহবিলাকে পালন কৰি আহিছে সেইটোৱে ৰাসৰ শ্ৰীকৃষ্ণৰ যিটো মানে লীলা সেই লীলাই মানে লীলাবোৰ কৰা হৈছিলে তাৰ পৰাই মানে আজি পৃথিৱীত মানে ৰাসৰ প্ৰচলন হৈ আছে সেইকাৰণে আজি এই পূৰ্ণিমা তিথিটোক ৰাস পূৰ্ণিমাত সকলোৱে বহুত পুণ্য পূৰ্ণিমা বুলিও ধৰা হয় এই পূৰ্ণিমাটোক আৰু সকলোৱে মানে পালন কৰা হয় আৰু আজি আমাৰ মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰ ৰাসলীলা আজি আমাৰ অসমৰ বিভিন্ন ঠাইত পালন কৰা হৈ আছে বিশেষকৈ আমাৰ মানে মাজুলীত ৰাস পূৰ্ণতমে ৰাসলীলাৰ কাম চলি আছে ৰাসৰ কাৰ্য গতিকে এইখিনি আৰু আপোনালোকে দেখিব পাৰিছে মায়ে বনাই আছে খিচিৰি আৰু এইফালে দেউতা বহি আছে এইফালে হৈছে খুৰা অলপ পিছত হ'ব আৰু খিচিৰি হৈয়ে গৈছে আৰু অলপ বাকী আছে গৰম গৰম খিচিৰি পূৰা ধোঁৱা ওলাই আছে খানা বনাই কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে দুইটা পাই ভালে লাগিছে ঠাণ্ডা লাগিছিলে যে এয়া লগত আছে আমাৰ খুৰী আৰু ইয়াত বহুতো মানুহ আছে আপোনালোকে দেখিব পাৰিছে এয়া হৈছে আমাৰ দেউতা আৰু লগত আছে ভণ্টি ভাইটি অলপ লাইটৰ ব্যৱস্থা কৰি দিছে যিহেতু ইয়াত লাইটৰ ব্যৱস্থা নাই অলপ আন্ধাৰ হৈছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব পুনৰ আহি আছোঁ আমি এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই